বৈকুণ্ঠত আছিলে ভাগৱত, শংকৰে দিলেহি মাধৱক। সেই ভাগৱতৰ ৰে ভকতক মোহিলে নামেৰে, হৰি নামৰ ভাগৱত, বৈকুণ্ঠ প্ৰকাশে ভাগৱত। প্ৰেময় অমৃতৰ নদীহে ভকতক মোহিলে নামেৰে। আৰু নাম আছে বুলি বৈকুণ্ঠলৈ গলো, ভাবতে ভাবতে নাম হৃদয়তে পালো। প্ৰথমে প্ৰণাম ব্ৰহ্মাৰূপী সনাতন, সৰ্বয়ৱতাৰৰ কাৰণৰ নাৰায়ণ। আৰু নাম আছে বুলি বৈকুণ্ঠলৈ গলো, ভাবতে ভাবতে নাম হৃদয়তে পালো। নৰৰূপী নাৰায়ণ শ্ৰীমন্ত শংকৰহে, ধোৱা হাত বেলগুৰি নামে তীৰ্থস্থানহে। নৰৰূপী নাৰায়ণ শ্ৰীমন্ত শংকৰহে, শংকৰ মাধৱ তৈতে মিলন মিলনহে। নৰৰূপী নাৰায়ণ শ্ৰীমন্ত শংকৰহে, নৰৰূপী নাৰায়ণ শ্ৰীমন্ত